হেল্ল' নমস্কাৰ। মোৰ এটা নতুন ৰেচিপিলৈ আপোনালোকক স্বাগতম। মই আজি বনাব লৈছোঁ কচু মধুসোলেং মচন্দৰীৰ লগত গাহৰি মাংস। আদা নহৰু তেনে পেষ্ট কৰি লৈছোঁ, দুটা বিলাহী লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, গাহৰিখিনি ধুনীয়াকৈ বইল কৰি লৈছোঁ। এতিয়া গাহৰি বইল কৰা গাহৰি দুপিচ কেৰাহীত দি দিছোঁ। তাৰপৰা তেল ওলাব। মই অন্য তেল ইউজ নকৰোঁ, এনেকৈয়ে বনাওঁ। আৰু ইয়াৰ পৰা তেল ওলোৱাৰ পিছত আমি মাংসখিনি ধুনীয়াকৈ তাত ফ্ৰাই কৰি লওঁ। এতিয়া মাংসখিনি দি দিম আমি। মাংসখিনি ধুনীয়াকৈ ফ্ৰাই কৰিলে মাংসখিনিৰ পৰা ধুনীয়াকৈ তেল ওলাব। তেল ওলোৱাৰ পিছত ধুনীয়াকৈ অকণমান টাইম লৰাই লৈ ভালকৈ 2-3 মিনিট ভালকৈ লৰাই ধুনীয়াকৈ অকণ কালাৰ অহাৰ পিছত ব্ৰাউন কালাৰ টাইপ হ'ব। তাৰপিছত আমি ধুনীয়াকৈ কাটি থোৱা দুটা পিঁয়াজ ধুনীয়াকৈ চপ কৰি লৈছিলোঁ। পিঁয়াজ দুটা ধুনীয়াকৈ দি দিম। পিঁয়াজ দুটাৰ লগত ধুনীয়াকৈ আলুটো দি দিম। আলুটো মানে কি পিঁয়াজৰ লগতে ফ্ৰাই হ'ব লাগে, তেতিয়াহে মাংসৰ টেষ্টটো আহে। নহ'লে আলু এটা গোন্ধ থাকে, সেই গোন্ধটো থাকিলে ভাল নালাগে গাহৰিত। আৰু ধুনীয়াকৈ লৰাই লৈ ধুনীয়াকৈ পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱাৰ পিছতে আমি ধুনীয়াকৈ বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি দিয়াৰ পিছত বিলাহীখিনি ধুনীয়াকৈ 15 মিনিট আমি ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি লৈ ধুনীয়াকৈ তাক ঢাকন মাৰি দিলোঁ। ঢাকন পিছত বিলাহীখিনি অকণ যেতিয়া গলিব ল'লে তাৰপিছতে আমি ধুনীয়াকৈ অকণমান টাইম ধুনীয়াকৈ লৰাই লৈ তাৰপিছত আদা নহৰু আমি পেষ্টটো দি দিলোঁ। আদা নহৰু পেষ্টটো দি অকণমান টাইম ধুনীয়াকৈ লৰাই মেলি আমি অকণ ঢাকন মাৰি ৰাখি দিম। অকণমান টাইম 5-6 মিনিট ৰাখি দিব ধুনীয়াকৈ ঢাকন মাৰি ৰখাৰ পিছতে অকণ খুলি পেলাই ঢাকন খুলি তাত আপুনি কচু মধুসোলেং মচন্দৰী ধুনীয়াকৈ দি দিয়ক। দি দিয়াৰ পিছত তাক মোটামুটি 10-15 মিনিট ধুনীয়াকৈ ভাপত দি ৰাখিব, মানে ঢাকনখন লগাই ৰাখিব। প্ৰথম লৰাই ল'ব, লৰাই লোৱাৰ পিছত ভাপত দি ৰাখিব। ভাপত দি ৰখাৰ পিছত ধুনীয়াকৈ পানী অকণ দি পেলাই তাত ঢাকন মাৰি ৰাখি দিব। অকণমান পানী দিব লাগে, বেছি নালাগে, একেবাৰে পেলপেলীয়া কৰি দিব নালাগে। ধুনীয়াকৈ ফ্ৰাই কৰা যিটা কচুখিনি দেখিছে সিজি গৈছে, মধুসোলেঙৰ কচু ধুনীয়াকৈ সিজি কৰিছে। অকণমান টাইম লৰাই মেলি পানী অকণমান এড কৰি দিব। পানী অকণ এড কৰি ধুনীয়াকৈ অকণমান টাইম বইল হ'ব দিব। বইল হোৱাৰ পিছতে মোটামুটি আপুনি 20 মিনিট বইল কৰি ল'ব ধুনীয়াকৈ পানীখিনি দিয়াৰ পিছত। এতিয়া দেখিছে কচু গাহৰি আমাৰ ৰেডি হৈ গ'ল। খাবলৈ বৰ ধুনীয়া সোৱাদ হয়, বহুত হেল্ডি হয় খাবলৈ। চিম্পুল ৰেচিপি, বেছি মা মছলা ইউজ নকৰিব, খাবলৈ ভাল পাব। এইখন আজি আমাৰ থালি। এয়া কঁঠালগুটিত চাটনি ধুনীয়াকৈ পুৰি লৈছোঁ। কঁঠালগুটি চাটনিটা ধুনীয়াকৈ চাটনি বনাইছোঁ, মই নিজে বনাইছোঁ। আৰু এইফালে মায়ে বনালে ধুন্দুলি ভাজি, দালি, এয়া চাটনি মই বনোৱা। আজি আমাৰ সাজ এনেকৈ। এইখন আমাৰ থালি দুপৰীয়া। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব।